নমস্কাৰ গোলাসাম চেনেললৈ আপোনালোকক স্বাগতম অনুগ্ৰহ কৰি তলত ৰেড কালাৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু লগতে আমাৰ চেনেলত আপলোড হোৱা সকলোবিলাক ভিডিঅ' সকলোতকৈ আগতীয়াকৈ পাবলৈ বেল আইকনটো ক্লিক কৰি দিব ধন্যবাদ এয়াই হল কজেন ইয়াৰ কোনো আপিৰ লগত ৰিলেশ্যন নাই এই মক্কেলে মোবাইলত পাবজি খেলাৰ বাহিৰে কোনো কাম বন নকৰে হঠাৎ এদিন তাৰ ফেসবুকত আপি এজনীৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল তাৰ পিছত কি হল আহক এতিয়া আমি মূল কাহিনীলৈ আগবাঢ়ো এপা কি কৰে এতিয়া ফেসবুকত ফ্ৰেণ্ড এজনৰ লগত মেছেজ কৰি আছো ৰ ও তাই নেকি এই কাৰ লগত এছএমএছ কৰা গাৰ্লফ্ৰেণ্ড মোৰ তাই নেকি এই ফেসবুকত লগ পাইছিলো মেছেজ কৰোঁতে কৰোঁতে আৰু মানে কি প্ৰেমতে পৰি গ'লো বাপৰে বাপ তাৰমানে নপৰিলো হয় মানে কি কথা পাতোতে পাতোতে মানে কি হ'ল মোৰ এনে লাগিল আজিকালি যিটো দুনিয়া এই দুনিয়াৰ মানে যি মানুহ হয় তাত মানুহবোৰতকৈ তাই অলপ মানে বেলেগ হয় সেইকাৰণে আৰু কি কৰিম মই প্ৰেমত পৰি গ'লো আৰু পিছে কেনে হ'ব কেনে মানে তই কেনেকৈ চিৰিয়াছ হলি তাৰমানে ফেচবুকত তই এছএমএছ কৰি আছা কিন্তু তইতো ভাবি আছা এইটো মোৰ গাৰ্লফ্ৰেণ্ড কিন্তু আজিকালিতো ফেক আইডিটো মানে ফেক প্ৰফাইলছৰ পৰা মানে এছএমএছ কৰিব পাৰে নাই ল'ৰাটো হ'ব পাৰে তই কেনেকৈ তাই যেনেকৈ মোৰ লগত কথা পাতে এনেতো নালাগে তাই ফেক বুলি নাই গম কেনেকে পাবি তই সেই জানি আছা যে ফটো আছে প্ৰফাইলছত আপিটোৰ ফটো আছে কিন্তু সেইটোতো আপা হ'ব পাৰে না নাই নহয় কেনেকে গম পাবি তই নহয় আপা হ'লে এনেকে মেছেজ নকৰে এনেকে হেৰি নকৰে নহ'লে চাবি দে হ'ব দে এদিন লগ কৰিব যাম নহয় আমি দে লগ কৰিলে গম পাম পিছত কবিতো আৰু না যদি আপি হয় তাই ফিটিং খাব তাই যেনেদৰে মোৰ লগত কথা পাতে যেনেদৰে মেছেজ কৰে তাইতো আপা হ'ব নোৱাৰে মোৰ মতে এইগিলা তাৰমানে মানে ফেক প্ৰফাইলছৰ পৰা চলে নাই এইটো ফেক হ'বই নোৱাৰে লাষ্টত মানে সেই আপি নাপলে আৰু মানে সেই আলু খাবি নাই আলু নাখাওঁ মই মোৰ পুৰা ফুল কনফিডেন্স আছে আৰু তাই যি ধুনীয়া মই তাইক এৰিব নোৱাৰোঁ তাই নেকি ফুল কনফিডেন্স আছে না তোৰ ফুল কনফিডেন্স আছে মোৰ এইটো চাবি দে ভালকে চাবি আপি নহ'লে কিন্তু প্ৰব্লেম হ'ব নাই আপিয়ে হয় এইটোতো ল'ৰাটো হ'বই নোৱাৰে পিছত তই আচলতে চাইছ না বস্তু চেক কৰি নাই মই প্ৰফাইলত চাইছোঁ মই বাস্তৱত ধুনীয়া দেখাত ধুনীয়া আছে তাই না পুৰা প্ৰেমত পৰি গৈছোঁ মই আৰু চাবি আৰু মই চাই লৈছোঁ নহয় বাস্তৱত নাচালোঁ ফেচবুকত চাইছোঁ না ফটো ফেচবুকত চোৱাটো আৰু বাস্তৱ চোৱাটো বহুত ডিফাৰেঞ্চ নাই মোক ফটো দেখাইছে না ফটো দিছে মোক মেছেজ কৰিছে মেছেঞ্জাৰত তাই নেকি বিশ্বাস হোৱা নাই তেনেহ'লে ছোৱালী বুলি বিশ্বাস হোৱা নাই ঠিক আছে মই লগ ধৰিব যাতে তোক লৈ যাম দে তাই নেকি এই মানে হেৰি দে হ'ব দে নহ'লে সিদিনাই চাম দিয়া আৰু তাইক কৈছোঁ মই লগ ধৰিম বুলি তাই যদি ধুনীয়া হয় তথাপিতো মোৰো ভাল লাগব না মোৰো ফেৰে দে হ'ব দে ৰ চাম দে মোৰ জীৱনটো বৰবাদ হৈ গ'ল কিয় এই ভাই আৰু নকবি ফেচবুকত ছোৱালী এটাৰ লগত মেছেজ কৰোঁতে প্ৰেমতে কৰি গ'লোঁ লাষ্টত গম পালোঁ ল'ৰাহে আজিৰ পৰা ফেচবুকত প্ৰেম কৰা বাদ দি লাভ নাই এইবিলাক ঠিক আছে চাওক কজেনে আজি সেই আপিজনীৰ লগত লগ কৰিব যাই আছে আমি আহি পালোঁ ন ইমান ধুনীয়া জেগা মই আগতে দেখা নাছিলোঁ দেই আগত যাওঁ
পৰা আহিলি আৰে নিজে মাতি নিজে শুনিছ ক'ৰ পৰা আহিলি বুলি ছোৱালী মই ভাবিছিলোঁ মই কি হৈছে আমাৰ এৰিয়াটো আমাকে দম দিব ঐ কি হ'ল বেছি কথা নকবি হ'ব দে কাম নহয় ইয়াকে দেখোন সুধিব পাৰে ইয়াকে মাত 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 শুনাচোন কি হ'ল আকৌ মানে আমাৰ ভুল হৈ গ'ল বেয়া নাপাব হা তাৰমানে এটা কথা সুধিব লাগিব কওক কওক পখিলা কাশ্যপ নামৰ ছোৱালী এজনী আছিল আপুনি চিনি পায় নেকি তাই এই ইফালে যে আপুনি ৰাইট যাওক ৰাইট যাই ৩ নম্বৰ ঘৰটো ঐ এইপিনে নেকি ৩ নম্বৰ ঘৰ এইপিনে ঠিক আছে পাই গলো চাতা বিশ্বাস কৰা নাছিলি না চাপ পাই গলো মই পাই গলো জলহা কথা পাতি আহো চিনি পোৱা নাই নাইতো আপোনালোক মোক চিনি পোৱা নাই কি কৈছা তুমি চোৱাচোন ভালকে এবাৰ আৰে মই সঁচা কথা কৈছোঁ আপোনালোকক আজি মই প্ৰথম দেখিছোঁ কি কৈছা আমিচোন ফেচবুকত কিমান দিন ধৰি ভাল পাই আছিলোঁ কি কৈ আছে আপোনালোকে চোৱাচোন তোমাৰ ফেচবুকত চোৱাচোন মেছেজ আছে মই চোৱা এইবিলাক তোমাৰে মেছেজ মই আপোনাৰ লগত কেতিয়াও মেছেজ চোৱা তোমাৰ ফটো আছে তোমাৰ মেছেজ আছে একাউণ্টটো মোৰ হয় কিন্তু মই আপোনাৰ লগত মেছেজ কেতিয়াও কৰা নাই কি কৈ আছে আপোনালোকে নহয় তুমি চোৱাচোন তোমাৰ মেছেজ তুমি মই মেছেজ কেতিয়াও কৰিছিলা মেছেজ কৰা নাই মনত কৰা এবাৰ চৰি দেই মই আপোনালোকক কেতিয়াও মেছেজ কৰা নাই মনত কৰিবলৈ চেষ্টা কৰা এবাৰ চোৱা বহুত দিনৰ হয় বহুত দিনৰ ভাল পোৱা হয় তুমি পখিলা হয়নে চোৱাচোন মই পখিলা হয় মোৰ নাম পখিলা হয় কিন্তু মই আপোনালোকক নাজানো যেতিয়াৰ পৰা কৈ আছে সিহঁতৰ লগত মই মেছেজ কৰি আছোঁ বোলে চাওক নাই এখন মোৰ প্ৰেমিক হয় এখেতে মোক ভাল পায় এখেতেও মোক ভাল পায় এই তাই মোৰ পত্নী হয় হা কি কৈছে এইবোৰ তাই মোৰ পত্নী হয় এখেতে মোক চাওক মেছেজ আছে মেছেজ কৰিছে এখেতে মোক ভাল পায় মই এখেতক ভাল পাওঁ সেই মেছেজবোৰ মই কৈছিলোঁ হা তহঁতৰ তই ল'ৰাবোৰক এনেকৈ শিক্ষা দিলে নহ'ব বুজিলি তহঁতে যেতিয়াই ফেচবুকত কোনোবাই যদি সুন্দৰী ছোৱালী দেখ ভাবি ল সেইজনীক পতাই ল সেইজনী সৈতে লিলিমাই কৰিম তাৰ আগতে কিন্তু এটা কথা ভাবি নাচাওঁ সেই ছোৱালীজনী কাৰোবাৰ পত্নী হ'ব পাৰে কাৰোবাৰ ভনী হ'ব পাৰে কাৰোবাৰ জীয়েক হ'ব পাৰে তহঁতে মাথো ছোৱালীজনীক চাওঁ আৰু লিলিমাই কৰ আৰু তহঁতক এনেদৰে শিক্ষা দিবৰ বাবেই মই এই কামবোৰ কৰিব লগা হৈছে বুজিলি বুজিলি নে কিবা তহঁতে এতিয়া যায় পৰা আমি পলাও হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে জীৱনত এনেকুৱা ভুল নকৰিব আৰু যদি কৰে তেনেহ'লে ইহঁতৰ নিচিনা আপোনালোকৰ জীৱনটো বৰবাদ হ'ব পাৰে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ